হেৰাল সীমা অভিমত যাৰ হেৰাল সীমা কোনো বন্ধন নাই ইচ্ছা কৰিলে দেখো মই এই ফুলৰ দেশখনত একচ্ছত্ৰী সম্ৰাট হৈ থাকি যাবও পাৰোঁ নিশ্চয় নোৱাৰোঁ কবিবোৰে বাধা দি ক'লে ইয়াত তোৰ মোৰ নিচিনাবোৰক কোনোমতেই নোহোৱাই এই কুৰি শতিকাৰ ডেকা গাভৰু সকলোবোৰেই ইয়াত অস্বাভাৱিক অনাৱশ্যক ইয়াত একমাত্ৰ শুৱাব পাৰে মানুহৰ আদি পুৰুষ গছৰ বাকলি পিন্ধা আদামক মূৰৰ দীঘল চুলিৰে গোটেই দেহাটো ঢাকি লৈ ফুলৰ মাজে মাজে ঘূৰি ফুৰা ইভক ঠিক কৈছ কবিবৰ ফুকনে উৎসাহেৰে কৈ উঠিল মোৰ মনে কৈছে এই ঠাইখনত মানুহ নাইবা কোনোবা দেৱতা নিশ্চয় আছে নহ'লে বিনা কাৰণত মানুহে উপভোগ নকৰিবলৈ এনে এখন মনোমোহা অপূৰ্ব ঠাইৰ সৃষ্টি কেতিয়াও হোৱা নাই কোনোবা আদাম ইভক বিচাৰিলে নিশ্চয় ইয়াৰ মাজত পাম কোনে জানে হয়তো আগলৈ এঠাইত নহয় এঠাইত যিবোৰ ঠাই আমি এতিয়াও দেখা নাই সেইবোৰৰ মাজতে আছে তোৰে ডাৰমাৰ দক প্ৰ এই ফুলৰ দেশখনৰ সেই সীমা নোপোৱালৈকে মোৰ মনলৈ শান্তি নাহে সন্দেহ হৈছে ফুকন তই হয়তো অশান্তিৰে উভতিব লগা হ'ব যিহেতু ইয়াৰ সীমা শেষ হোৱাৰ আশা কোনোফালে দেখা নাই হাতত মুঠে দিন দেশ আছে তাৰ পাছত ইচ্ছাৰে হওক অনিচ্ছাৰে হওক উভতিব লাগিবই মই নহ'লেও অন্ততঃ তহঁত চাৰিও বন্ধুৱে একেলগেই মোক বাধা দি চিঞৰি উঠিল উভতি নাযাওঁ আমি বেছ তেন্তে নালাগে উভতিব তহঁত ইয়াতে থাকি যাবি মই কিন্তু উভতিম নহ'লে এই ঠাইখনৰ বতাহজাকৰ মাজত মানুহ বলিয়া কৰিব পৰা যি শক্তিৰ পৰিচয় পাইছোঁ তাক নিজৰ পিঠিত লৈ তাৰ শক্তি পৰীক্ষা কৰিবলৈ গ'লেই নিৰ্ঘাত বিপদ গতিকে বেক টু চিভিলাইজেশ্যন মোৰ কথালৈ ভূক্ষেপ নকৰি ডাক্তৰে আগলৈ আঙুলিয়াই সুধিলে বাৰু সৌ পৰ্বত দুটা ইয়াৰ পৰা কিমান দূৰত হ'ব মোৰ বিশ্বাস এই ফুলনিৰ সীমা নিশ্চয় তাৰ নামনি পাইছেগৈ ব'ল আমি তালৈকে যাম ধৰি ল আজিৰ কাৰণে সেই আমাৰ লিমিট মই আপত্তি কৰিছিলোঁ কিন্তু মোৰ চাৰিও বন্ধুৱে তাক গ্ৰাহ্য নকৰি লিমিট পোৱাৰ আশা দুৰাশা জানিও নতুন উদ্যমেৰে দাৰ মাৰি নাওখন কোবেৰে আগুৱাই নিলে মুখেৰে আপত্তি কৰি দেখুৱাইছিলোঁ যদিও আন্তৰিক উৎসাহৰ অভাৱ মোৰো নাছিল আনন্দ মনেৰে নাওখন এবাৰ উত্তৰ পাৰৰ দাঁতিয়ে দাঁতিয়ে আনবাৰ দক্ষিণ পাৰৰ